बाकी खाना धर्म फाले ठीक কারেন্টৰ তার লাগিব গুড়ি পৰা ভাঙি কিনে ৰাস্তা দি ঘূৰি গ'ল আৰু হাৱাবিলাক খোলাই গ'ল না হাৱাবিলাক খোলাই কি এতিয়া ৰাস্তা ঘাট বন্ধ ৰাস্তাটো বন্ধ হৈ গ'ল আৰু গাড়ী সব জাম হৈ গ'ল গাড়ী কিছুমান ইপিনে ঘূৰি কিমান টাইম হ'ব আধা ঘণ্টামান আগত হয় নেকি এতিয়া ইয়াত আৰু ক'ৰবাত পৰিছে নেকি বাৰু নাই আৰু ইয়াতে একটা তামোল গছ গিৰিছে এনে মানুহ ঘৰ দৌৰ কিবা কিন্তু গাড়ী ঘোড়া বন্ধ হৈ গ'ল আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট এনে আপোনালোকে পাব্লিকে মোকলাবৰ কাৰণে কিবা চিন্তা কৰিছে নেকি বাৰু এইটো ইমান ডাঙৰ বস্তু কেনেকৈ মোকলাব কাৰণে আমাক ধৰা নাই আৰু কেনেকৈ লাগিবতো ফৰেষ্টত খবৰ দিছে ফৰেষ্টত কেনে থানাই জানিব আমিতো খবৰ দিয়া নাই থানাই জানিব আগতে এনেকুৱা পৰিছিলে নেকি আগতে ইয়াতে একবাৰ গিৰিছিলে ডাঙৰ গছ ইয়াতে আছিল এই বহুত বছৰ এটা হুদি অলপ ধুমুহা বতাহত সব ঘৰ চৰ উৰাই লৈ গৈছে এতিয়া আমি কেনেকৈ হেৰি কৰিম আপোনালোকে কিবা এটা সহায় কৰিব লাগিব আমাক নহ'লে আমি কি কৰি কিনে চলিম আমি এনেই দুখীয়া মানুহ হয় মানে ঘৰ কি ক্ষতি হৈছে আপোনাৰ মোৰ ঘৰটো মানে বহুতখিনি ক্ষতি হৈছে মানে বাচন বৰ্তন সব খতম মানে একোৱে নাইকাৰ নিচিনা হৈ আছে টিন উৰাই লৈ গ'ল টিন চিং সব উৰাই লৈ গ'ল হৌৱা লাইনৰ পছতো লাগি আছে মানে কেতিয়া হৈছে এইটো এতিয়াই বতাহ আহোঁতে হৈছে ডাঙৰ তাৰমানে বতাহ ডাঙৰ একেবাৰে ডাঙৰ গছ গছনি সব ভাঙি গ'ল কি নাম আপোনাৰ বিনা বৰুৱা আনন্দ একোনা বতাহ আহোঁতে এই মাঞ্জাত 9 মাইলৰ ওচৰত ডাঙৰ গছ এটা ৰাস্তাত ব্লক হৈছিলে এই ৰাস্তাত এজোপা পৰি আছে মানে আঞ্জাত দুই ঠাইত গছ পৰিছে ন দুই ঠাইত তিন ঠাইত পৰিছে কিন্তু বাকীকেইটা ইমান নহয় কিন্তু ইয়াত ৰাস্তা পূৰা ব্লক আছিলে গছো ডাঙৰ আৰু আমি শুনি পেলাই আহিলোঁ মাঞ্জা থানাৰ পৰা আহি পেলাই এতিয়া ফৰেষ্টক খবৰ দিছোঁ ফৰেষ্টৰ পাৰ্টি আহি আছে এতিয়া ৰাস্তা দুইফালে ব্লক হৈ আছে দুইফালে ব্লক হৈ আছে